লেংটিচিঙাত এতিয়াও সম্পূৰ্ণ হৈ নুঠিল প্ৰকৃত দলং। জমৰ যান্ত্ৰণা ভুগিছে গয়াৰ ৰাইজে। প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সপোন বঙাইগাঁও বৰপেটা হৈ গুৱাহাটীলৈ নিৰ্মাণ হৈ থকা ২ নং ৰাজ্যিক ঘাইপথৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী লেংটিচিঙাৰ অংশৰ পথছোৱা নিৰ্মাণ অপৰিকল্পিত আৰু অতি লেহেমীয়া হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। পথছোৱাৰ নিৰ্মাণৰ দায়িত্বত লাভ কৰা অনুপম কনষ্ট্ৰাকশ্যন নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে বিশেষকৈ লেংটিচিঙা বজাৰৰ সমীপৰ মৰামানাহৰ ওপৰত প্ৰকৃত দলঙৰ কাম ৩০% সম্পূৰ্ণ হোৱাত বিগত ৪ বছৰৰ পৰা লেংটিচিঙা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গ্ৰাম্যাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভুগিবলগীয়া হৈছে। উল্লেখ্য যে উক্ত দলংখন সন্তোষপুৰ, ৰঙাপানী, বৰতাৰী, ভৰালিপাৰা আদি বৃহৎ অঞ্চলৰ ৰাজ্যৰ যোগাযোগৰ একমাত্ৰ মাধ্যম। নিৰ্মাণ কৰি থকা পকী দলঙৰ সমীপতে নিৰ্মাণকাৰী সংস্থাটোৱে এটি বাঁহৰ ফুটব্ৰিজ বনাই দিছে যদিও সম্পত্তিৰ তাৰো অৱস্থা শোচনীয়। এই বৃহৎ গ্ৰাম্যাঞ্চলৰ ৰাইজ চিকিৎসাৰ বাবে, বেহা বেপাৰৰ বাবে বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, মহিলা, শিশুকে ধৰি দৈনিক প্ৰায় সহস্ৰাধিক ৰাইজে লেংটিচিঙা অভয়াপুৰী বঙাইগাঁওলৈ জৰাচীৰ্ণ ফুটব্ৰিজেৰে অথবা ভূৰেৰে ভৰ বাৰিষাটো প্ৰাণটো হাতত লৈ যাতায়াত কৰিবলৈ বাধ্য হৈ পৰিছে। এনে পৰিস্থিতিত অৱসান বিচাৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগ, জিলা উপায়ুক্ত, নিৰ্মাণকাৰী সংস্থাক বাৰম্বাৰ আবেদন জনাই অহা স্বত্তেও গা নলৰাত ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক। অনতিপলমে লেংটিচিঙাৰ লগতে বৃহৎ অঞ্চলৰ ৰাজ্যৰ সুচল যাতায়াতৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ বিকল্প নাথাকিব বুলি সকিয়নি দিয়ে ক্ষোভিত ৰাইজে। লেংটিচিঙাৰ পৰা যে বৰপেটা হৈ যেটা মেইন হাইৱে ৰাস্তা, এই ৰাস্তাখনৰ ওপৰত যিখন দলঙৰ আমাৰ প্ৰয়োজন সেইখিনি আজিলৈকে চৰকাৰে পূৰণ কৰিব পৰা নাই। কিন্তু আমি জনা পাইছোঁ যে ANPLৰ কোম্পানী এই ৰাস্তাটো ঠিকা লৈছে, কিন্তু এতিয়ালৈকে ৰাস্তাখিনি কমপ্লিট ক্লিয়াৰ কৰা নাই। আমি বাঁহৰ সাকৰে আপ ডাউন কৰি থাকোঁ, কিন্তু মানুহৰ বিশেষ অসুবিধা হৈছে। স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, ৰাইজে যাব নোৱাৰে, তাত আমাৰ মানুহে বেচাকিনি কৰা বস্তু সামগ্ৰী আনিব নোৱাৰে। আমাৰ যথেষ্ট কষ্ট হৈছে, যাৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে চৰকাৰক জনাবলৈ বাধ্য হৈছোঁ যে এই ৰাস্তাটো ব্ৰিজটো যাতে সোনকালে ক্লিয়াৰ কৰি দিয়ে। ইয়াতে আমি বঙাইগাঁও জিলাৰ লেংটিচিঙাৰ মৰামানাহ নৈৰ খুঁটাৰ ওপৰত এই ৰাস্তাখন বঙাইগাঁও আৰু বৰপেটা সংযোগী ২ নং ৰাজ্যিক ঘাইপথ। এই ঘাইপথৰ কামটো অনুপম কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে যোৱা ৪ বছৰ ধৰি ইয়াতে কাম আৰম্ভ কৰিছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে তেখেতসকলে কোনো ধৰণৰ ভ্ৰক্ষেপ নকৰাকৈ ৰাইজে তথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো বা বিভিন্ন কাৰ্যসূচী আমি হাতত লোৱাৰ পিছতো এই কোম্পানীটোৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে গা লৰাব পৰা নাই। আমি অতি শীঘ্ৰে তেখেতসকলক আহ্বান জনাইছোঁ যে এই বৃহৎ অঞ্চলত বঙাইগাঁও আৰু বৰপেটা জিলা যি সংযোগী ২ নং ৰাজ্যিক ঘাইপথ, এই ঘাইপথত দিনে প্ৰায় প্ৰতিদিনে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজ যাতায়াত কৰে, কিন্তু এই দুৰ্গম অঞ্চলত কোনো ধৰণৰ এম্বুলেন্স বা কোনো গাড়ী যাতায়াতৰ কোনো সুব্যৱস্থা নাই। ইয়াতে কোনো ৰোগী যদি ইমাৰ্জেঞ্চি বেমাৰী হৈ থাকে তথাপিও কোনো এম্বুলেন্সৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ যোৱা কিছুদিন আগতে নাও আছিলে, নাও দুৰ্ঘটনা হৈ কেইবাটাও ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহত হৈছিলে। আমি বাৰম্বাৰ অসম চৰকাৰ তথা জিলা প্ৰশাসন ANPL কোম্পানীটোক বাৰম্বাৰ আমি দাবী উত্থাপন কৰিছোঁ, কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ৰাইজে ইয়াত যমযন্ত্ৰণা ভুগি আছে। আজি প্ৰায় ৪ বছৰ হ'ল, ৪ বছৰ অতিক্ৰম কৰিলে। ইতিমধ্যে আজি ইয়াতে আপোনালোকে চাইছে যে যিখন নিৰ্মাণ দলং হৈ আছে, এই দলঙৰ 2টা খুঁটা ইয়াতে পুতি পেলাই বাকী কামসমূহ সম্পূৰ্ণ কৰা নাই। ইয়াতে যিহেতু খৰালি কাল আহিলেই তথাপিও কাম আৰম্ভ কৰা নাই। আমি অতি শীঘ্ৰে অনতিপলমে আমাৰ বঙাইগাঁও জিলা প্ৰশাসন ANPL নামৰ কোম্পানীটো তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰক। অন্যথা কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা
এই অঞ্চলৰ বৃহৎ অঞ্চলৰ ৰাইজক লগত লৈ আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিব কিন্তু আমি সাজু হৈ আছো আৰু আমি বাধ্য নকৰিব আমি যেতিয়া আন্দোলন কৰিম আমি হাই বলক কৰিম বিভিন্ন ধৰণৰ কাৰ্যসূচী অভয়পুৰীৰ পৰা প্ৰাঞ্জিত চৌহান, NE 365 লাইভ।